হেল্ল' চিন্তুমণি ব্লগ চেনেল। মই যাব ওলাইছোঁ আজি বাইহেতালৈ। আজি বাইহেতাত শিৱ মন্দিৰত আজি আছে পানী তোলা। আপোনালোকক মই দেখুৱাই আছোঁ, যিমান পাৰোঁ চেষ্টা কৰিম। এতিয়া মই যাব ওলাইছোঁ, ঘৰৰ পৰা ওলালোঁ। এতিয়া মই যাই আছোঁ আৰু যিমান পাৰোঁ মই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া মই এতিয়া ই ৰিক্সাত উঠি কেনে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰোঁ মই চেষ্টা কৰিম। এয়া মই পালোঁ, আপোনালোকক দেখুৱাই আছোঁ মই সকলো বস্তু মন্দিৰৰ। বাইহেতা পাণ্ডুলত এয়া মই মন্দিৰৰ গেট পালোঁ। এইটো মন্দিৰৰ গেট আৰু মই ভিতৰলৈ গৈ আছোঁ। আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিম, চাই থাকক একেলগে। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, আপোনালোকক ভিডিঅ'টো দেখুৱাই আছোঁ। যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষ গ'লে চাই থাকক। এয়া আপোনালোকক দেখিছে কিমান মানুহ আছে এই বাইহেতা পূজাৰ ফিল্ডত। আপোনালোকে দেখুৱাই আছোঁ মই। এইফালে জকি উঠি আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া জকি উঠি আছে, হাজাৰ হাজাৰ মানুহ হৈছে ইয়াতে। আৰু যিমান পাৰোঁ মই আপোনালোকক চেষ্টা কৰিম আৰু দেখুৱাবলৈ ভিডিঅ'টো। আপোনালোকে শেষ গ'লে চাই থাকক আৰু লগতে লাইক শ্বেয়াৰ কৰি দিয়ক। এয়া আপোনালোকে ভিডিঅ'টো চাই আছে, মই দেখুৱাই আছোঁ কি ধুনীয়াকৈ জকি উঠি আছে। আৰু লগতে দেখিছে আপোনালোকে কিমান ভক্তৰ ভিৰ হৈছে ইয়াত বাইহেতা পাণ্ডুলা মন্দিৰত। আপোনালোকে ভিডিঅ'টো শেষত গ'লে চাই থাকক। আৰু লগতে যদি কোনোবা মনৰ আশা পূৰণ কৰিবলৈ মন আছে, তেন্তে বাইহেতা শিৱ মন্দিৰত আহক, মনত ভাবক আৰু ভগৱানৰ ওচৰত আশীৰ্বাদ লওক। আৰু ভিডিঅ'টো শেষত গ'লে চাই থাকক। এতিয়া মই দেখুৱাই আছোঁ কিদৰে নাগাৰাৰ নাম কৰি জকিয়ে আদৰি আনি কেনে কিদৰে জকি উঠি আছে। আপোনালোকক মই দেখুৱাইছোঁ। এয়া মই নাগাৰা নাম দেখুৱাই আছোঁ।
কিমান মানুহ লাখ লাখ মানুহ আছে দোস্ত ভিডিঅ'টো চাই থাকক আৰু লাইক কৰি দিয়া দোস্ত লাইক কৰি দিয়া এয়া আপোনালোকে দেখি আছে ভগৱানৰ শ্ৰীকৃষ্ণৰ কিমান শক্তি আৰু প্ৰভু ভক্তৰ কিমান শক্তি এয়াই প্ৰমাণ আৰু এয়াই দৃশ্য আপোনালোকে চাওক আৰু লগতে আশীৰ্বাদ কৰক যে ইয়াত কৰি এই বাইহেতা পাণ্ডল মন্দিৰ ইয়াত কৰি আৰু ডাঙৰ আমি পানীতোলা দেখিবলৈ পাম এয়া আমাৰ আশীৰ্বাদ আৰু এয়া আমাৰ বিশ্বাস আপোনালোকে ভিডিঅ'টো চাই থাকিলে আৰু লগতে মোক ভিডিঅ'টো লাইক শ্বেয়াৰ কৰক আৰু বাই বাই টাটা।